শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰোঁ যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব। 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছোঁ। পূজাৰ কেইটামান দিনৰ বাবে আমি আপোনালোকক বিচৰা নাই যে দশমীলৈকে আপোনালোক আহক। দশমীৰ পিছতে 6 অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছোঁ। জুবিনদাৰ ন্যায় নাপাওঁ তেতিয়াহ'লে 2026ত বিজেপিক ভোট নেদাও সকলো ৰাইজ ৰাজাসকলে বা বিজেপিক ভোট দিব নালাগে সকলো ৰাইজ ৰাজাসকলে। এইটো কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী চৰকাৰে ক'লে যে আমাৰ মামাই লাইফত আহি কি কথা ক'লে আপোনালোকে ভিডিঅ'টো চাই ল'ব। এতিয়াও জুবিনদাৰ ন্যায় বিচাৰি পোৱা নাই আৰু জুবিনদাৰ ন্যায়ৰ বাবে সকলো ঘূৰি ফুৰিছে বা ভিক্টৰ দাসে গ্ৰেপ্তাৰ হ'ব লগা হ'ল। জুবিনদাৰ কাৰণে জেল খাম বা গুলি কৰিলে প্ৰথমবাৰে গুলি খাব ভিক্টৰ দাস এইটো কথা কোৱা আছিল। এতিয়া ভিক্টৰ দাস আৰু এজন ব্যক্তি আছিলে গ্ৰেপ্তাৰ কৰিলে অলৰেডি। এতিয়া CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লাইফত আহি ক'লে যে দুৰ্গা পূজাৰ পিছত বা 6 বা 7 তাৰিখৰ পৰা আমি ন্যায় বিচাৰি ফুৰিবলৈ লাগিব। এনেকুৱা এটা কথাষাৰ কোৱা আছে। আপোনালোকে ভিডিঅ'ত বা নিউজত আপোনালোকে প্ৰথমবাৰে চাই ল'ব। মোৰ চেনেলৰ প্ৰথমবাৰ আগত আপোনালোকক স্বাগতম জনালোঁ। এতিয়া মামাৰ মতে কোৱা মতে পূজা খাবলৈ দিছে শ্যামকানু মহন্ত। এইবিলাক অসমত আহি এইবিলাক কৰিব নোৱাৰে, পূজা খাবলৈ দিছে। বাট পূজাৰ শেষ হোৱাৰ ফলাফল আমি বিচাৰি আছোঁ যে পূজা শেষ হ'লে বা ন্যায় আমি পাবলৈ লাগিব জুবিনাৰ কাৰণে। এনেকুৱা এটা ঘূৰি ফুৰি আছে মানুহবিলাক। ন্যায় পাবলৈ লাগিব, আমাক ন্যায় লাগে। জুবিনদা এনেকুৱা এজন শিল্পী আছিলে, আমি বহুত ভাল বহুত সৰুৰ পৰাই গান আমি চোৱাছিলোঁ, মানে ভাল পোৱা আছিলোঁ। এতিয়া জুবিনদা মৃত্যু হৈ গ'ল, এতিয়া আমাক ন্যায় লাগিবই। এনেকুৱা এজন শিল্পীয়ে মৰিছে বা মৃত্যু হৈছে, ন্যায় নাপালে কেনেকুৱা হ'ব কথাখন আপোনালোকে ভাবি চাওক একবাৰ। এতিয়া আমি হিমন্ত বিশ্ব শৰ্মা মামাই কি ক'লে লাইভত ভিডিঅ'ত আপোনালোকে চাই ল'ব। বহুত কথাষাৰ কোৱা আছে, ভালদৰে চাই ল'ব। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰোঁ যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব। 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছোঁ। পূজাৰ কেইটামান দিনৰ বাবে আমি আপোনালোকক বিচৰা নাই যে দশমীলৈকে আপোনালোক আহক। দশমীৰ পিছতে 6 অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছোঁ। আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব। আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী, সাহসেৰে আহক, CIDৰ কাৰ্যালয়লৈ আহক, আপোনালোকে নিজৰ কথা কওক। আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে, আদালতৰ ওচৰত গৈ কওক। কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে, যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে, ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছোঁ যে অহা 6 অক্টোবৰৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটীলৈ আহি আপোনালোকে আপোনালোকৰ মন্তব্য, আপোনালোকৰ বক্তব্য আগবঢ়াওক। আইনৰ মাজেৰে গতি কৰিব। আৰু এটা কথা মই সকলোকে স্পষ্ট কৰি দিব খুজিছোঁ, কোভিডৰ সময়তো মই অসমবাসী জনসাধাৰণক এৰা নাছিলোঁ। বানপানীৰ সময়তো মই অসমবাসী জনগণক এৰা নাছিলোঁ। আৰু জীৱনত এটা দিন আহিছিল যে PPE কিট পিন্ধিও কোভিডৰ ICUৰ ভিতৰত গৈ জনতাক সেৱা কৰাৰ চেষ্টা কৰিছিলোঁ। আৰু আজি যেতিয়া অসমৰ জনতাই জুবিনক ন্যায় দিয়াৰ বাবে আন্দোলন কৰিছে, তাৰ পৰা মই পৃথক নহয়। আৰু সেই কাম মই কৰিবই লাগিব। আৰু সেইকাৰণে মই আজি পুনৰ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ যে জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো কেইগৰাকী ব্যক্তিক
আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ আৰু সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম দায়বদ্ধতাৰে সৈতে মই পালন কৰিম আগতেও বহু এনেকুৱা ঘটনা হৈছে আসামী কেতিয়াবা দুটা দিন পলাই থাকে কিন্তু আইনৰ হাত বহু দীঘল আইনৰ ধৈৰ্য আছে আৰু আইনে কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আইনে জানে আৰু আইনে কাকো ৰেহাই নিদিয়ে অসম পুলিচে বিভিন্ন সময়ত প্ৰমাণ কৰিছে শিশুৰ বলাৎকাৰৰ ঘটনাৰ পৰা গড় হত্যাৰ আসামীলৈকে অসম পুলিচে ইতিমধ্যে প্ৰমাণ কৰিছে যে অসম পুলিচে সময়ত কিমান শক্তিশালী ভূমিকা ল'ব পাৰে আৰু সেই কাৰণে কাৰোবাৰ মনত অকণমানো ধাৰণা থাকিব নালাগে যে এইখন চৰকাৰে জুবিনক ন্যায় দিয়াৰ প্ৰচেষ্টা নকৰিব এইখন চৰকাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিৰ ওচৰত শিৰ নত কৰিব এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰ নত কৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ওচৰত শিৰ নত নকৰে আৰু সেইবাবে মই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কম যে ঘটনা প্ৰবাহ বহু দূৰলৈ যাব নিদিব আইনৰ কোনোবাই যদি ভাবিব পাৰে যে আমি আদালতত যাম এন্টিচিপেটৰী বেইল ল'ম ইণ্টাৰিম বেইল ল'ম এই প্ৰচেষ্টাবিলাক কৰা উচিত নহয় কাৰণ জুবিন এগৰাকী জাতীয় সম্পদ জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব আৰু মই ভাবোঁ এই কাম আপোনালোকে কৰিব আৰু আপোনালোকক কোনো ক্ষেত্ৰতে আইনৰ বাহিৰত গৈ শাস্তি দিয়া নহয় আইনে আপোনালোকক দোষী হ'লে শাস্তি দিব দোষী নহ'লে আপোনালোকক নিৰ্দোষী বুলি ক'ব কিন্তু আইনৰ পৰা দূৰত থাকিলে আপোনালোকে কেতিয়াও নাভাবিব যে চৰকাৰ মনে মনে থাকিব আৰু চৰকাৰে ব্যৱস্থা নল'ব এতিয়া মামা যে ক'লা মানে কৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত এই দুইজনক মানে পূজাৰ কাৰণে বিচাৰ কৰা হোৱা নাই পূজাৰ ভাঙাৰ লগে লগে বা 5 বা 6 তাৰিখৰ পৰা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিচৰা হ'ব বা সিহঁতৰ কাৰণে ন্যায় বিচৰা হ'ব জুবিনদাৰ কাৰণে ন্যায় বিচৰা হ'ব এনেকুৱা এটা কথা কোৱা হ'ল CM আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব আমাক ন্যায় লাগিব এই দুই দিনত ৰখিলোঁ কিন্তু আমাৰ পাব্লিকগিলা কেতিয়াও ন্যায় নাপাকৈ আমি খাৰা হৈ থাকিব নোৱাৰিম বা সাইলেন্ট হৈ থাকিব নোৱাৰিম যেতিয়ালৈকে ন্যায় নাপাব সকলো ৰাইজৰ ৰজা সকলো মানুহে ন্যায়ৰ বাবে নেপালত যেনেকুৱা যুদ্ধ হৈছিল অসমত তেনেকুৱাই হ'ব এইটো বিচাৰোঁ এতিয়া মামা কৈছে নেপালত যেনেকুৱা হৈছে অসমত এনেকুৱা হ'ব নালাগে এনেকুৱা এটা কোৱা আছে কিন্তু ৰাইজসকলে ভাবি আছে যে যদি ন্যায় নাপায় নেপালত যেনেকুৱা যুদ্ধ হৈছিল অসমতো তেনেকুৱাই যুদ্ধ হ'ব জুবিনদাৰ কাৰণে ঠিক আছে ওকে নেক্সট আপডেটত লগ পাম আপোনালোকে জুবিনদাৰ কাৰণে এটা কমেণ্ট কৰি দিব বাই